হাই ফ্ৰেণ্ডছ, তো বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ। কি কৈ আছা? এই ৰ কিবা কৈ আছোঁ। তো শুনি থাকিবি। তো গাইছ, বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু দেৱালীত কেইটামান ক্লিপ লৈ পেলাই আমি ভিডিঅ' এটা বনালোঁ। তো বলকচোন চাই লওঁ। আমি এতিয়া উপস্থিত আছোঁ এখন দেৱালীৰ প্ৰাক মুহূৰ্তত। বৰ্তমান আমি আছোঁ চিন্তু যিনি CB আছামৰ যোনটি মেইন তাৰ ঘৰতে আছোঁ আমি উপস্থিত। আমি তাৰ ঘৰটোৰ সাময়িক পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিম আপোনালোকক। হাই ফ্ৰেণ্ডছ, আমাৰ এতিয়া কি বুলি কয় দেৱালীৰ ক্লিপ চালে। তো গাইছ, আপোনাৰ দেৱালীৰ ভিডিঅ' ব্লগছটো চালে। তো আমি আজি মন্দিৰ এটালৈ গৈছিলোঁ, আমাৰ গাঁৱৰে মন্দিৰ। তো আপোনালোকে চাই লওক। হাই গাইছ, তো আমি যাই আছোঁ আমাৰ গাঁৱৰে এটা মন্দিৰ। তো এই মন্দিৰটোক অনন্ত মন্দিৰ বুলি কয়। আৰু বলক চাওক আপোনালোকে মন্দিৰটোৰ পৰিৱেশবিলাক কেনেকুৱা লাগে, আৰু তাত এটা ভিউ দেখা পাব। এতিয়া আমি বৰ্তমান যাই আছোঁ অনন্ত মন্দিৰৰ ফালে। ধুনীয়া পৰিৱেশৰ মাজত আছে মন্দিৰটো। এইটো মন্দিৰ, এইটো আমি যাকে যাই আছোঁ। এইখন স্কুল বৃহত্ত সুন্দৰী মজলীয়া বিদ্যালয় নামৰ স্কুলখনত আপোনালোকে যদি কোনোবা সৰু ছোৱালী আছে, ল'ৰা ছোৱালী আছে, আহিব পাৰে। ক্লাছ 8লৈ আছে, 1ৰ পৰা। চাওক, আহিব পাৰে ইয়ালৈ। বলক আমি নেক্সট আৰু মন্দিৰটো ফালে আগবাঢ়ি। হাই গাইছ, আজি এতিয়া আমি আপোনালোকক মন্দিৰৰ ভিতৰৰ পৰিৱেশখিনি দেখাম। তো বলক। এইটো হ'ল আমাৰ যোনটো মেইন মন্দিৰ হয়, মন্দিৰৰ ভিতৰৰে মূৰ্তিটোতো বিষ্ণুৰ মূৰ্তি, অনন্ত বুলি কয়। এইটো মূৰ্তি পাইছে, সৰু মূৰ্তি এটা কাষত এনেকুৱা। এইটো কাছ আছে ভৰিত, পাইছে আপোনালোকে। সুন্দৰ এই মূৰ্তি প্ৰতিমা। নেক্সট চাওক আপোনালোকে এখন ৰথ আছে ইয়াতে, বহুত পুৰণি ৰথ, ক'ৰবাৰ 1990 মানৰে ৰথ হ'ব পাৰে। আশা মই কৰিছোঁ। এখন ৰথ আছে, বহুত বিশাল ৰথ আছে এখন। এইটো হৈছে এটা মন্দিৰৰ ভিতৰত ফুটি উঠা এটা শিল। ভাবি আচৰিত হ'ব পাৰে, কিন্তু এই ডাঙৰ বৃহৎ শিলটো ফুটি উঠিছে মাটিৰ তলৰ পৰা। বহু বছৰ আগতে, কিন্তু 1990 মানৰ হ'ব পাৰে। মই এইটো কৰিছোঁ। চাওক, ইমান ডাঙৰ শিলত ফুটি উঠিছে। এই বস্তুটোৰ ওচৰত যাব নোৱাৰি, ভিতৰত যাব নোৱাৰি, এইবিলাক দেখালোঁ হয় মই। কাৰণ বিষ্ণুৰ এটা আকৃতি আছে মূৰ্তিটোত, ৰহস্যময় আকৃতি আছে। চালে আপোনালোকে ইমান সুন্দৰ ভিডিঅ'। আপোনালোকে দেখিব পাইছে বিষ্ণুৰ মূৰত অষ্টনাগ আছে, একদম ভয়ানকভাৱে আছে অষ্টনাগ কেইটা। দেখিবলৈ পাইছে আপোনালোকে।
দেখিলে ভয় লাগে কিছুমান। ইমান এটা সুন্দৰ ভিউ আমাৰ এই কলবিলখন এখন স্কুল দেখিলে পাইছে আপোনালোকে। ইমান ধুনীয়া ভিউ মানে ন কি ক'ম, চালিয়া মেন চালিয়া। ভিউ চাক না ভিউ সি ভিউ দেখাইছে এলা ক'ৰ ভিউ এলা আকৌ নাই যা তোৰ যা এই নিজে দেখা তো হাই গাইছ আপোনালোকে ব্লগটো চালে তো কেনে লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব অলপ ক'বা আছে একো তো গাইছ আপোনালোকে আমাৰ বহুত দিন ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কিন্তু মই চাই আছোঁ আৰু আপোনালোক কেইদিনমান ব্লগ দিম। কিছু অসুবিধাৰ কাৰণে আমি শ্বৰ্ট ফিল্ম বনাব পৰা নাই, তো এইকেইদিন ব্লগছে আৰু যদি আমাৰ চেনেল চাবস্ক্ৰাইব কৰি দিব নহওঁতে আগতে তাতে ওপৰতে ক'বা আহে। তো গাইছ ভিডিঅ'টো যদি ভাল লাগিল, অলপ হ'লেও ভাল পালোঁ, তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বাই।